এইটো আছে আমাৰ টাইট বাবু, এইটো আছে আমাৰ দীপক ছাৰ। মই ব্লগ এটা বনাইছোঁ এয়া তিয়হ কাটি আছে। এইটো আমাৰ পাদুদা খানা খাব আহি খৰি বিচাৰিবলৈ আহিছোঁ। লগত আমাৰ ইয়াত টাইট বাবু খৰি নাই, খৰি এদাই হ'ল বোলে, মানে অকল বাঁহ খৰি অনা হ'ল। বাঁহ খৰি সোনকালে জলি এদাই হয় যে, সেইটো কাৰণে এতিয়া কাঠ খৰি বিচাৰি আহিছোঁ। এতিয়া আমি ডিম খাম। এতিয়া আমি ডিম গুচোৱা কৰিব দিছোঁ, ডিম গুচোৱা চবেই হাতত ডিম লৈ গুচাই আছে। এইটো মাৰ্চেল পিঁয়াজ কাটিছে, পিঁয়াজ এয়া আমাৰ মাংস পৰি গ'ল কেৰাহীত, নাই পৰা এতিয়ালৈকে। এতিয়া পৰিলে লেগ পিচ মজা বনাই আনিছে। খাবা ঐ আজি মাংস একদম লোকেল মাংস, তাতে এনেকুৱা মজা লাগিব। পেলাইছো হালধি পেলাই দিয়া। বয় পেলাই দিয়া। আমাৰ ইয়াৰ মাংস মেইন বনাই আছে আমাৰ মাৰ্চেলে, একদম পুৰা চালাড বনাই আছে। চালাড এয়া নহৰু খুন্দিবলৈ কিলিকুটি আনিছে আমাৰ দীপক ছাৰে। ইমান চিন্তা লাগিছে নহয়, কি ক'ব আপোনালোকে। কিবা এজনী পুৰা বিয়া পতা তথাপিতো ছোৱালী চাব আনো হৈছে নাই, ঘূৰি চাইছে। কোনে ফাইনেলি আমাৰ খানা হৈ গ'ল গাইছ।